Hey guys, good morning. Welcome back to my YouTube channel. Guys, আজি হল আগষ্টৰ 11 তাৰিখ আৰু আজি মানে ৰাক্ষা বন্ধন হয় আৰু এতিয়া মানে মই গৈ আছো পাহাৰপুৰ তো আপোনালোকক দেখা মানে সেই জায়গাত বহুত দেখব লগা ঠাই আছে বহুত মানে হিমালয় টাইপৰ মানে পাহাৰ আছে তো আপোনালোকক সেই জায়গাখিনি দেখাম আপোনালোকক খালি আপোনালোকে বনে ৰহিয়ে আমি পাই গলো পাহাৰপুৰ আপোনালোকক পাহাৰবিলাক দেখাই আছো এতিয়া আপোনালোকে দেখি পাই আছে চাওক কিমান ধুনীয়া ধুনীয়া ইয়াতে পাহাৰ আছে পুৰা হাৰিয়ালি আৰু এতিয়া আমি এনেকে গৈ কিনে ঘূৰিব লাগিব ঘূৰি কিনে এই তাত য'ত মানে পাহাৰ আছে তাতে মন্দিৰ আছে তাতে আমি এতিয়া গৈ আছো আজি মানে তাত লাষ্ট বলবম সেইকাৰণে আৰু আপোনালোকে যদি আহে অলপ অফ ৰোডিং কৰিব পাব মানে নামে পাহাৰপুৰ ন সেইকাৰণে আৰু তো আপোনালোকে দেখি পাই আছে না পুৰা জংগলৰ মাজেদি যাব লাগে আৰু মানে আমি চেণ্ডেল লৈ আহিছিলো মানে চেণ্ডেলবিলাক ইয়াতে থৈ দিব লাগিব এতিয়া সেইকাৰণে এইটো থব আহিছো এতিয়া স্কুটিতে থৈ যাওঁ নহ'লে কোনোবা লৈ যাব নহ'লে আৰু এতিয়া এনেকে পাহাৰৰ ওপৰে গৈ আছো আমি এতিয়া পুৰা ওপৰেদি এনেকে যাব লাগিব আৰু মন্দিৰটো তাত আছে এইবাৰ কিন্তু বহুত বেছি ৰ'দ দিছে পুৰা গৰম পুৰা পাচিনা আছে পুৰা কালা হৈ গৈছো আৰু এতিয়া আমি আহি পালো ইয়াতে আৰু নামটো ক'বলৈ পাহৰি গৈছিলো সেইকাৰণে এতিয়া কৈ দি আছো মানে এইখিনি এৰিয়াখিনিৰ নাম মানে আশ্ৰম হয় তো মই মানে পাহৰি গৈছিলো সেইকাৰণে কোৱা নাছিলো আৰু এতিয়া আমি নদীত গৈ আছো আপোনালোকক নদীত দেখাই আছো এতিয়া আৰু এতিয়া আমি এনেকে নামি গৈ আছো আৰু এইফালে এজন ভাইটি লগ পাইছো ভাইটি তুমি ক'ৰ হয় ঘৰ ক'ত ইয়াতে নেকি আৰু এতিয়া আমি আহি পালো নদীখনত ইয়াতে মানে পুৰা পাহাৰ চাৰিওফালে মানে ইয়াতে পাহাৰে দেখা পাব নদীখন পুৰা মাজতে আছে আৰু এতিয়া মানে সঁচাকে কৈছো এনেকুৱা জাগাত আহিছো না এতিয়া আপোনালোকে একদম ধৰিবই নোৱাৰে মানে কি ক'ম আৰু আই ডোন্ট নো বাট আপোনালোকে যদি ইয়াতে আহিব খোজে এনেকুৱা ভাল নেচাৰ জাগাত ইয়াতে আহিব পাৰে লোকেশ্যন ডিছক্ৰিপশ্যনত দিয়া থাকিব যাওক আৰু চাওক আৰু আহি যাওক ভাল DSLR লৈ আহক ঘূৰক ফটো খিচাওক 2 কিলোমিটাৰ মান খোজ কাঢ়িলো আৰু এনেকৈ গৈ আছো আৰু কেই কিলোমিটাৰ খোজ কাঢ়িলো কিউকি আই ডোন্ট নো বাট যদি আপোনালোকে 2 ঘণ্টা এনেকৈ খোজ কাঢ়ি থাকে ভূটান দেশ পাব ভাবি চাওক না পাছপৰ্ট একো নালাগে বিন্দাছ জংগলে যাওক ভূটানত এনেও পাছপৰ্ট লগাই নাছিলে তথাপি আমি মানে ঘূৰা আছিলো যেতিয়া মানে মই ব্লগিং কৰা নাছিলো তেতিয়া মানে আমি পুৰা ঘূৰা আছিলো তাৰপিছত যেতিয়া ব্লগিং ষ্টাৰ্ট কৰিছিলো তেতিয়া মানে ইউটিউব মানে এই ভূটানটো বন্ধ দি দিলে মানে লকডাউনৰ কাৰণে আৰু এতিয়া আহি পালো তামাম মানুহ ইয়াত বাপৰে বাপ কি চাবি আপোনালোকে আহক ইয়াক মানে এই বছৰ মানে এতিয়া লাষ্ট ন সেইকাৰণে এতিয়া আহিব নালাগে যেতিয়া মানে আকৌ এবাৰ বলবম আহিব তেতিয়া আপোনালোকে ইয়াত আহিব পাৰিব কি কম আৰু এনেকুৱা জাগাত আহিছো না পুৰা ভিতৰত মানে পুৰা পাহাৰৰ ভিতৰত আহিব লাগে আৰু এইখিনি ঠাইৰ নাম হ'ল লেব্ৰা পাহাৰ আই ডোন্ট নো বাট আপোনালোকে যদি ইয়াতে আহিম বুলি ভাবি আছে প্লিজ এতিয়া নাহিব কাৰণ বলবম আজিৰ পৰা শেষ ইয়াতে আৰু 15 আগষ্টৰ পৰা মানে ইয়াতে ফায়াৰিঙো ষ্টাৰ্ট হৈ যাব মানে এইখিনি এৰিয়া ফায়াৰিং এৰিয়া না মানে ইয়াতে আৰ্টিলাৰী ফায়াৰিং হয় আপোনালোকেতো জানিয়ে মই কৈছিলো সেই ভিডিঅ'টো চোৱা নাই যদি ডিছক্ৰিপশ্যনত আছে চাই ল'ব পুৰা মানুহ আছে দহা আছে সেইকাৰণে মই এনেকে ওপৰে দি আহিছো আপোনালোকে দেখি পাই আছে এইগিলা বহুতাই পাহাৰে হয় এইফালৰ পৰা এনেকে পাৰ হৈ আহিছো আৰু এইফালৰ পৰা এনেকে নামি কিনে যাব লাগিব তাত ঝৰ্ণা আছে মানুহগিলা ইয়াতে আহে মানে গা ধুবলৈ আৰু পানী ল'বলৈ আহে প্ৰায় 3 কিলোমিটাৰ হ'ব ইয়াতে 3-4 কিলোমিটাৰ মান হ'ব খোজকাঢ়ি আহে একদম তাৰ পৰা আৰু গাইছ ইয়াতে চাওক না কিমান মানুহ অ' মাই গড তাতো চাওক পুৰা গা ধুই আছে জুম কৰি দেখাই দি আছো আপোনালোকক চাওকচোন কিমান দহা পানী ইফালে মই অহা নাই ইফালে এনেকে পাহাৰ হৈ কিনে এনেকে আহিছো চাওক ভাই চাওক আপোনালোকে দেখি পাই আছে ইয়াৰ পৰা এনেকা পানী গিৰে আৰু ইয়াতে চাওক মানুহবিলাক ইয়াতে গা ধুই আছে ইয়াতেও গা ধুই আছে আৰু ওপৰত যিমান ওপৰত মানে যাব পাৰে সিমানে মানে যাই থাকিব ঝৰ্ণাটো গাইছ ইয়াতে মানে মোকো গা ধুব মন গৈছিলে কিন্তু ইয়াতে মানে মই এতিয়া গা ধুব নোৱাৰোঁ কাৰণ মই পুৰা গা ধুই আহিছোঁ তাৰ পৰা আৰু মানে এতিয়া মই আমাৰ মন্দিৰতো যাব লাগিব কাৰণ মন্দিৰত মানে আমাৰ অলপমান সেই আছে কাম চাম কৰি দিব লাগিব আৰু আজি জানে আপোনালোকে বলবম বুলি সেইকাৰণে তাতে মই কাম চাম কৰি দিব লাগিব আৰু এতিয়া সেইকাৰণে মই গা ধুব নোৱাৰিম ইয়াতে গাড়ীটো আহিছোঁৱে এনেও তথাপিও মানে লঘোণে আহিছোঁ একো খাই অহা নাই ৰাতিপুৱাৰ পৰা একো খোৱা নাই পানী লাগি আছে ভাত লাগি আছে তো সেইকাৰণে আৰু এতিয়া আমি যাব লাগিব লগৰবোৰে তাতে আছে আৰু বাকীবোৰ এইফালে আগত গৈছে আৰু বাকীবোৰ তাতে আছে আৰু এতিয়া আমি যাম আৰু গাছ মানিব লাগিব কেৱল ইয়াতে মানে ল'ৰা মানুহে অহা নাই ছোৱালী মানুহ হওক বা মাইকী মানুহ হওক বা বাচ্চা চলি হওক সকলোকেইটা ইয়াতে আহিছে চাব পাৰে আপোনালোকে দেখি পাই আছে সেয়া চাওক ইমান কষ্ট কৰে কিমান দূৰৰ পৰা ইফালে নামিব কোচিছ কৰি আছে কিন্তু পৰি গেলে আৰু গেল আৰু অ' ভাই এইগিলা এটা গাল্টি কৰি আছে কিন্তু এনে ওপৰত উঠিব নালাগিছিল ওপৰত উঠি কিনে এনেকুৱা মানে হৈ আছে চাওকচোন যদি তাত পৰি যায় কি হ'ব অ' ভাই কি কাম কৰা ৰে আপিগিলা
ওপৰত উঠি চাচোন এনেকুৱা ওপৰত উঠিলে তাৰ পৰা পৰি গ'লে আৰু বহুত খাতাৰনাক হৈ যাব না পৰি গ'লে আৰু পূৰা ধূপ চুপ পাই যাব চাওক আপোনালোকে যদি আহে এনেকুৱা যদি আহিব পাৰে না এনেকুৱা ওপৰত নুঠিব বিন্দাছকৈ এনেকুৱা তলত থাকি থাকিব নহ'ব এতিয়া লগত নহ'ব ঐ ধৰ তাক খাইবা ধৰ পূৰ্ব